নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। ময়ো বৰ্তমান ভালে আছোঁ বাৰু। তোমালোকে যিহেতুকে মোক খবৰ নোলোৱা, তো তোমালোকৰ খবৰ ময়ে লৈছোঁ আৰু। তো আজি মানে এটা তামাম ভিডিঅ' বনাবলৈ গৈ আছোঁ। তামাম মানে একদম তামাম আৰু বাম্পাৰ ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো সকলোৱে সুন্দৰকৈ ভিডিঅ'টি চাই থাকা। তো কি ভিডিঅ' বনাম, কি কৰিম, তো সকলো মই ভিডিঅ'ৰ পিছত দেখাই আছোঁ। তো সকলোৱে ভিডিঅ'টি চাই থাকক। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে মই যাত্ৰা কৰিব লৈছোঁ। তো মই আজি যাবলৈ গৈ আছোঁ তো নগাঁৱৰ জনপ্ৰিয় ইউটিউবাৰ সাজিদ দা, তো সাজিদ আছামিজ ব্লগছ তেওঁৰ চেনেলটোৰ নাম হৈছে। তো তেওঁৰ ওচৰত মই গৈ আছোঁ। আপোনালোকক সবিশেষ সকলো কথা মই জনাবলৈ চেষ্টা কৰিম, ইউটিউবৰ বিষয়ে আৰু সকলো বিষয়, তেওঁৰ বিষয়ে, ইউটিউবৰ বিষয়ে সকলো কথা আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। তেওঁ ভিডিঅ'টি চাই থাকিব। ব'লক সোনকালে তেওঁৰ ওচৰলৈ যাওঁ আৰু সকলো কথা জানিবলৈ চেষ্টা কৰিম, নে কি কয়? ব'লক। তো এইটোৱে হৈছে জাজৰিটোত এই ৰোডটোৰ নাম হৈছে চেল্ফি ৰোড। তো এইটো চেল্ফি মানে কি ক'ম আৰু, ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ নহয়। কাৰোবাৰ যদি মন চন বেয়া লাগি থাকে তো ইয়াত বেছি নালাগে, আধা ঘণ্টা আহি বহি যাওক আৰু আপোনাৰ মানে মনটো ইমানেই মানে সুন্দৰ, মানে মুকলি লাগিব, ক'বলৈ ভাষা নাই। তো এইটোৱে হৈছে চেল্ফি ৰোড। তো সাজিদ দাৰ ঘৰৰ ফালে গ'লে জাজৰি চেল্ফি ৰোড হৈ যাব লাগে। মানে মই নগাঁও জনপ্ৰিয় ইউটিউবাৰ সাজিদ দাৰ ঘৰলৈ আহিছিলোঁ। তো সাজিদ দাক মই ফোন কৰিছিলোঁ। ফোন কৰোঁতে ক'লে যে মই ফিল্ডতে আছোঁ, তো তুমি ইয়ালৈকে আহা। তো মই সাজিদ দাক লগ পাইছোঁ, ইয়াত দেখিছে গাড়ীত বহি আছে। তো সাজিদ দাৰ ঘৰত মই গৈ আছোঁ। তো সকলো সাজিদ দাৰ মানে ঘৰৰ পৰিৱেশ সকলো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ব'লক তেওঁ ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিম। তো এয়া দেখিছে আগে আগে সাজিদ দা আৰু পিছে পিছে মই। তো সাজিদ দাৰ ঘৰৰ পিনে আমি যাত্ৰা কৰি আছোঁ। এয়া ঘৰ পামহি আৰু বেছি দূৰ নাই। তো চাই থাকক ভিডিঅ'টি সুন্দৰকৈ। এয়া দেখিছে সাজিদ দাৰ ঘৰ পাই গ'লোহি। তো সাজিদ দাৰ লগত এতিয়া কথা পাতিম। ব'লক। পাই গ'লোহি নেকি? ফাইনেলি সাজিদ দাহঁতৰ ঘৰ পাই গ'লোহি। তো এয়া সাজিদ দাহঁতৰ ঘৰত মানে চাহ দিছে, তো চাহ খাই লওঁ। তো চাহ খাই পেলাই সাজিদ দাৰ লগত কথা পাতিম। চাহ, তাৰপিছত মিক্সাৰ আৰু কেক। তো দেখিছে, তো চাহকণ খাই লওঁ, তাৰপিছত মই সাজিদ দাৰ লগত কথাও পাতিম আৰু সকলো তথ্য আপোনালোকক জনাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এতিয়া আমি মানে চাহ তাহ খাই হ'ল আৰু সাজিদ দা মোৰ কাষতে বহি আছে। তো এয়া সাজিদ দা, নমস্কাৰ। তো এয়া দেখিছে তেওঁ এজন আমাৰ নগাঁৱৰ ভাল ইউটিউবাৰ হয়। তো সকলোৱে জনপ্ৰিয়তা বাঢ়িছে তেওঁৰ। তো তেওঁ আপোনালোক কেনেকৈ ইউটিউবলৈ আহিলে, কেনেকৈ কিমানখিনি কষ্ট কৰিবলগীয়া হৈছে, সকলো কথা তেওঁ বিৱৰি ক'ব। তে আপোনালোকে চাই থাকক। নমস্কাৰ। মোৰ চেনেলটো চাগে আপোনালোকে চাইছেই আৰু মোকতো আপোনালোকে বহুত মৰম দিছে আৰু মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব আৰু অলপ আছে, বাকী আছে অলপ। তো ইউটিউবত মই অহা আজি প্ৰায় 8 মাহমান হৈছে, বেছি দিন হোৱা নাই বাৰু। তো মই যেতিয়া প্ৰথম ইউটিউব চেনেলটো খুলিছোঁ, তো বহুত কষ্ট কৰিবলগীয়া আছে। যিহেতু এটা ইউটিউব চেনেল খুলিব যাওঁতে বহুত কষ্ট কৰিবলগীয়া হয়, কিয়নো প্ৰথমতে ইউটিউবত যেতিয়া ভিডিঅ' দিয়া যায় তেতিয়া ভিউজ নাহে। বহুত এটা টেনশ্যন হয় যে ভিউজ নাহে, কিয় নাচায়, কি কথা কি বতৰা। কিন্তু কথাটো হ'ল মানে কি, ইউটিউবত অহাটো তেনে সহজ, কিন্তু তাৰ কামখিনি কৰাটো একেবাৰে মানে ধৰা অলপ কষ্টদায়ক। আৰু এই কামখিনি যেতিয়া তুমি কষ্ট কৰি যাবা, তাৰ ফলটো তুমি এদিন নহয় এদিন পাবা। আৰু ঠিক মই তেনেকৈ ধৰা আজি 8 মাহ হ'ল, 8 মাহত মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে। আৰু মোৰ ফেচবুক পেজ এটাও আছে, সাজিদ আছামিজ ব্লগ বুলি। ফেচবুক পেজটোৰ মই ধৰা 60,000মান ফলোৱাৰ্ছ হ'ল এতিয়া। 60,000। আৰু ফেচবুক পেজটো মই খুলিছিলোঁ আজি প্ৰায় 2 মাহমানৰ আগত। তো 2 মাহমান হৈছে মাত্ৰ, 2 মাহমান হৈছে, 60,000 হৈ গ'ল। 60,000 হৈ গ'ল। তো আৰু এটা মোৰ চেনেল আছে মাই আছাম মাই ৰাইট বুলি। সেই চেনেলটো মই নতুনকৈ ক্ৰিয়েট কৰিছিলোঁ, এমাহমান হৈছে। সেইটোত মোৰ 2000মান ছাবস্ক্ৰাইবাৰ আহিছে। 1 মাহত 2000 ছাবস্ক্ৰাইবাৰ? 1 মাহত। তাৰমানে ইমানে আপোনাৰ মানে এতিয়া কষ্টৰ ফলটো মানে আপুনি পাইছে আৰু। পাইছোঁ আৰু ধৰা মানুহে মৰম দিছে। আৰু ইউটিউবত মানে কি জানা, পিকচাৰ কোৱালিটি মানুহে নাচায়। ইউটিউবত প্ৰথম হৈছে তুমি মানুহক
কি মেছেজ দি আছা হয় 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 তো মেছেজটো ভাল হ'ব লাগিব অঁ যদি তুমি মেছেজটো যদি ভাল এটা দিছা তেতিয়াহ'লে তুমি তোমাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু তুমি যদি একো যদি কণ্টেণ্ট নাই যদি একো তুমি ভাল এটা মেছেজ দিব পৰা নাই তেতিয়াহ'লে মানে ধৰ ভিডিঅ'টো চাবলৈ মানুহে অকণমান এলাহ কৰে হয় আৰু ভাল এটা কণ্টেণ্ট লৈ পেলাই ভিডিঅ' বনালে সদায় ভিডিঅ' ভাইৰেল হ'বই আৰু তাৰ ফল তুমি এদিন নহয় এদিন পাবা তাৰমানে মানুহ অসমৰ ৰাইজে মানে আঁকোৱালি ল'বই আৰু যদি আঁকোৱালি ল'ব কণ্টেণ্টটো ভাল হয় আৰু কণ্টেণ্টটো ভাল হয় 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 আৰু 2 নম্বৰ কথা হৈছে মানে কি ইউটিউবত কিন্তু বহুত কষ্ট কৰিব লাগে কষ্ট কৰিব লাগে বহুত অঁ কষ্ট কৰিব লাগে কষ্ট কৰিব লাগিব তেতিয়াহে তুমি তাৰ পইচা ফলটো পাবা হয় হয় আজি ধৰা মুস্তাফিজুৰৰ কথা কওঁ মুস্তাফিজুৰ ইউটিউবত অহা আজি প্ৰায় 6-7 বছৰ হ'ল আৰু তেওঁ টকাটোলৈ চাই পেলাই যদি বহুত ইউটিউবত যদি আহি যায় তেতিয়াহ'লে ধৰা তেওঁ ভাবি পেলাই যদি ইউটিউবত আহিছে সেইটো হ'ল মানে মূৰ্খামি মূৰ্খামি মই ভাবোঁ যে এইটো মূৰ্খামি যে মুস্তাফিজুৰক ভাবি পেলাই যদি ইউটিউব লাইনটোত যদি আহিছে তেতিয়াহ'লে এইটো মূৰ্খামি হ'ব কিয়নো মুস্তাফিজুৰৰ চেনেলটো সম্পূৰ্ণ বেলেগ এটা গান বজাই গানত সি এটা ষ্টৰি ক্ৰিয়েট কৰে ষ্টৰি ক্ৰিয়েট কৰি পেলাই সি ভিডিঅ'টো দিয়ে সৰু সৰু ল'ৰা ছোৱালীয়ে চায় কিন্তু মই সেইটো ভাবি পেলাই যদি ইউটিউবত যদি কোনোবা যদি আহিছে তেতিয়াহ'লে মই কওঁ যে ইউটিউবত আহাতকৈ নহাই ভাল যদি ভাল কিবা যদি তুমি যদি কিবা পাৰফৰ্মেঞ্চ যদি দিব পাৰা যেনেকৈ ধৰা মই ইউজ কাৰৰ ওপৰত দি আছোঁ ভাল এটা মানুহক মেছেজ দি আছোঁ ন তো ঠিক তেনেকুৱা তুমি এটা ভাল এটা মেছেজ দিবা যে মানুহে কোনটো কাম কৰিলে কি উপকৃত হ'ব কোনটো কাম কৰিলে বিফল হ'ব হা 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 যে কোনটো কাম কৰিলে মানুহ ধৰা মানে আগবাঢ়ি যাব পাৰিব তো তেনেকুৱা ধৰণৰ ভিডিঅ' যদি দি থাকা তেতিয়াহ'লে আজি নহয় কালি নহয় পৰহি তোমাৰ ভিডিঅ' ভাইৰেল হ'বই সেইটোৱে আৰু ইউটিউবৰ পৰা তুমি পইচা দেখা পাবা কিন্তু ঘপকতে তুমি ইউটিউবৰ পৰা পইচা নাপাবা কিয়নো তোমাৰ চেনেলটো প্ৰথমতে 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব তাৰপিছতে তোমাৰ 4 ঘণ্টা ৱাটচ টাইম হ'ব লাগিব তাৰপিছতে তোমাৰ চেনেলটো মনিটাইজৰ কাৰণে ৰিভিউ কৰিব হয় তাৰপিছতে মনিটাইজ হৈ যোৱাৰ তাৰপিছত তোমাৰ কাম আৰু তুমি আগবাঢ়ি যোৱা আৰু তাৰপিছতে তোমাৰ পে'মেণ্ট মেথড থাকে গুগল পিন থাকে এইবিলাক বহুত কাম থাকে এইখিনি কৰিব যাওঁতেই অলপ কষ্ট হয় কিন্তু প্ৰথমতে 1000 ছাবস্ক্ৰাইবাৰ আনিব যাওঁতে কিন্তু মানে বহুত কষ্ট হয় মই যেতিয়া মানে ইউটিউবত প্ৰথম আহিছোঁ তেতিয়া মোৰ একো বস্তুৱে নাছিল মোৰ একো বস্তুৱে নাছিলে খালি মই বাঁহৰ চুঙা এটা কাটি লৈছোঁ বাঁহৰ চুঙা বাঁহৰ চুঙা এটা কাটি লৈছোঁ বাঁহৰ চুঙাটোত মানে ধৰা ফেব্ৰিকুইক দি পেলাই এনেকৈ ষ্টিক দুডাল দি পেলাই ধৰা ৰাবাৰ দি পেলাই মই মোবাইলটো মানে এনেকৈ লওঁ মই যোৰহাটৰ ইঞ্জিনিয়াৰিং কলেজত মই তেনেকৈ ভিডিঅ' বনাইছোঁ তেনেকৈ তাৰপিছতে মোক এই যোৰহাট কলেজৰ ল'ৰা ছোৱালীয়ে মানে ধৰা চাইছে মানে কি বস্তু কিহত লৈ কথা পাতি আছে কিন্তু মই মানে এটা বস্তু মেথড মানে বেলেগ কৰি লৈছিলোঁ এই বাঁহডালত মই তোমাৰ এটা ব্লু কালাৰ টেপ পাই নহয় ব্লু কালাৰ টেপটো মাৰি লৈছিলোঁ তাৰপিছত তাতে এখন তোমাৰ ফৰেনাৰ যিখন ৰুমাল সেইখন বান্ধি লৈছিলোঁ মানে ধৰিব নোৱাৰে যে এইটো বাঁহৰ বুলি সেইডাল তেনেকুৱা এটা এই বাঁহৰ চুঙা দি মানে টাইপত বনাই পেলাই মই মোবাইল ইউজ কৰিছিলোঁ তাৰপিছত এতিয়া ধৰা মই তেনেকৈ কৰি প্ৰায় 3 মাহমানৰ পিছত 3 মাহমান গ'ল আৰু 3 মাহমানৰ পিছত মই মানে 3 মাহমানলৈকে মোৰ ভালেমান টকা খৰচা হৈছে অ'ত গৈছোঁ মানে ভিডিঅ' ভাইৰেল নহয় 100 ভিউ আহে 50টা ভিউ আহে 70টা ভিউ আহে তেনেকৈ ধৰা 200 ভিউ আহে তাৰপিছতে এদিন এটা ভিডিঅ' বনালোঁ মানে ৱাইফক লৈ পেলাই নগাঁও গৈছিলোঁ মই যাওঁতে সেই ভিডিঅ'টো ভাইৰেল মাৰিছিলে মানে ইউটিউবটো এনেকুৱা বস্তু কোনটো ভিডিঅ' ভাইৰেল মাৰি দিব কোনেও ক'ব নোৱাৰে হঠাৎ মাৰি দিয়ে মানে হঠাৎ মাৰি দিব তাৰপিছতে সেই ভিডিঅ'টো মোৰ তেতিয়া 7000 ভিউ আহিছিলে 7000 এইটো সেই আপুনি চাই কিমান এটা ভাল লাগিছে মানে ৰাতিপুৱা চাইছোঁ 7000 ভিউ আহিছে তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ আছিলে যেতিয়া মোৰ সেই ভিডিঅ'টো নবনোৱা আগদিনাখন আছিলে মোৰ 450 ছাবস্ক্ৰাইবাৰ 450 তাৰপিছতে এই যিটো ভিডিঅ' মই বনাই পেলাই আপলোড কৰিছিলোঁ 7000 ভিউ আহিছিলে তাৰপিছতে তোমাৰ ধৰা মই 7000 ভিউজ আহিছিলে 7000 ভিউজ অহাৰ পিছতে তাৰপিছতে মোৰ ছাবস্ক্ৰাইবাৰ আহিছিলে প্ৰায় 2000 মান তাৰপিছতে চেনেলটো মোৰ মনিটাইজ হ'লেই আৰু এপ্লাই আহি গ'ল এপ্লাই কৰাৰ লগে লগে সেইদিনাখন মই মানে সেই ভিডিঅ'টোৰ পৰাই আপোনাৰ চেনেলটো গ্ৰ' হ'বলৈ আৰম্ভ কৰিলে তাৰপিছতে গ্ৰ' হ'ল চেনেলতে ভিডিঅ' দি আছোঁ তাৰপিছৰ পৰা ধৰা প্ৰায় মই তেনেকৈ 6 মাহমান গ'ল 6 মাহলৈকে মই একো পইচা মুখ দেখা নাই তাৰপিছতে 7 মাহমান তোমাৰ ধৰা 6 মাহ যাওঁ নাযাওঁ মানে 5 মাহ গৈছে তেতিয়ালৈকে মই পইচা চুব পৰা নাই 6 মাহৰ পৰা মই পইচা চুব পাৰিছোঁ তো পইচা চুব পাৰিছোঁ পইচা খাব পাৰিছোঁ মানে আপোনাৰ প্ৰথম যেতিয়া পইচা সোমাইছিলে তো তেতিয়া কিমান মানে সোমাইছিলে মোৰ তেতিয়া প্ৰায় 45,000 মান টকা সোমাইছিলে 45,000 মান টকা সোমাইছিলে তো ফাৰ্ষ্ট পে'মেণ্ট আছিলে মোৰ সেইটো মনটো চাই কিমান এটা ভাল লাগিছে ন সেই টকাকেইটা পাই এইটো মানে কি আৰু মানে ধৰা
যিকোনো কাম এটা কৰিলে তাৰ ফল তুমি সদায় পাবা সেইটোৱে কিন্তু তোমাৰ কষ্ট কৰিব মন লাগিব আৰু আৰু একাগ্ৰতাটো লাগিব সেইটোৱে মানুহৰ মন আৰু একাগ্ৰতা যদি থাকে নহয় তেতিয়াহ'লে যিকোনো কামত তুমি ছাকচেছ হ'ব পাৰিবা সেইটোৱে কিন্তু মানুহৰ মনটো কেতিয়াও দুৰ্বল কৰিব নালাগে আৰু এটা কথা কওঁ ইয়াতে বহুত ল'ৰা ছোৱালীয়ে ইউটিউব চেনেল খুলি আছে তো মই তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ যে তেওঁলোকে ইউটিউব চেনেল খোলক ক'বলগীয়া একো নাই কিন্তু তাত আজিকালি ইউটিউবত গাইডলাইন বহুত আহিছে হয় আৰু হয় সেই গাইডলাইনখিনি জানিলেহে তেওঁ ইউটিউবত টিকিব পাৰিব আৰু যদি তেওঁ সেই গাইডলাইনবিলাক যদি নাজানে তেতিয়াহ'লে তোমাৰ ইউটিউবত টিকিব নোৱাৰিব আৰু 2 নম্বৰ কথা হৈছে তেওঁলোকে ইউটিউবত ভাল ভিডিঅ' দিয়ক ভাল কেটেগৰীৰ ওপৰত ভিডিঅ' দিয়ক ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' দিয়ক তেতিয়া ভিডিঅ' ভাইৰেল হ'ব মানুহে ভিডিঅ' চাব গতিকে তেনেকুৱা ভিডিঅ'বিলাক যদি দি থকা যায় তেতিয়াহ'লে ধৰা মানে ছাকচেছ হ'ব পাৰিব আৰু যদি এনেই যি টি ভিডিঅ' দি থাকে তেতিয়াহ'লে ছাকচেছ হ'ব নোৱাৰিব মুস্তাফিজুৰক দেখি পেলাই যদি ইউটিউবত আহিছে তেতিয়াহ'লে কাম নাই সেইটো মিছা কথা আৰু মুস্তাফিজুৰক দেখি পেলাই যদি ইউটিউব চেনেল খুলি লৈছে তেতিয়াহ'লে তাৰ নিচিনা মূৰ্খামি নাই আৰু কিয়নো মই আকৌ এবাৰ কৈছোঁ মুস্তাফিজুৰৰ কণ্টেণ্টটো সম্পূৰ্ণ বেলেগ বহুত আৰু এতিয়া বেলেগ মুস্তাফিজুৰে যিবিলাক গানৰ ভিডিঅ' বনাই আছিলে এতিয়া সেইবিলাক এৰিছে এতিয়া সি নিজৰ চেনেলত যিকোনো কাম ষ্টৰি টাইপ বা চিনেমা টাইপ বা তেনেকুৱা কিছুমান ভিডিঅ' বনাই আছে মই দেখিছোঁ গতিকে মানে ধৰা সি ধৰা এতিয়া মানে চিনেমাত আহিছে আৰু ধৰা গান তাৰ পাৰ্চনেলি কিছুমান গান বনাই আছে তো তাৰ লাইনটো বেলেগ আমাৰ লাইনটো আমাৰ বেলেগ লাইনটো বেলেগ গতিকে হয় আগুৱাই যোৱা কাম কৰি যোৱা আৰু কাম কৰিলে কিন্তু ভালকৈ কৰিব লাগিব সেইটোৱে কিন্তু ইউটিউবত কিন্তু যথেষ্ট সময় দিব লাগিব সেইটোৱে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ তো আপোনালোকেও অকণমান সহায় সহযোগিতা কৰিব তো যিখিনি নাজানো সকলো জনাই দিব তো সেইটোৱে তেতিয়া ধৰ কাম কৰি যোৱা আৰু ইউটিউবৰ গাইডলাইনবিলাক চাই থাকিবা ইউটিউবতে দি থাকে নহয় হয় এই গাইডলাইনটো মানে ক'ত চাব বাৰু মই বিশেষকৈ নাজানো মানে ধৰ মনোজ দে বুলি কয় এজন ইউটিউবাৰ আছে মনোজ দে মই সেই তাৰ ভিডিঅ' চাওঁ কিন্তু মনোজ দে ভিডিঅ' চাব লাগিব মনোজ দে নতুন আপডেট দি থাকে তেওঁলোকে সেইবিলাক কথা জানে যেনে টেকনিকেল ইছৰা বুলি এজন আছে তাৰপিছত টেকনিকেল গুৰুজী বুলি কোৱা আছে তেখেতসকলৰ যদি ভিডিঅ' যদি চাই থকা যায় তেতিয়াহ'লে ইউটিউবৰ পৰা যি কথাবিলাক জনাই থাকে তেওঁলোকে সেইবিলাক কথা জানে এইবিলাক কথা আমি নাজানো তেখেতসকলৰ ভিডিঅ' চাই পেলাই আমি ধৰক কামবিলাক কৰোঁ আৰু তো তেখেতসকলৰ চেনেলবিলাকৰ ইনফৰ্মেশ্যন চেনেল ইনফৰ্মেটিভ ভিডিঅ' তেওঁলোকে বনায় তো প্ৰতিটো ভিডিঅ' তোমাৰ এটা কেটেগৰী থাকে ইনফৰ্মেটিভ আছে নিউজ আছে ব্লগাৰ আছে তাৰপিছতে তোমাৰ অট'ফিচিয়েল আছে যেনেকৈ মোৰ অট'ফিচিয়েল হয় মোৰ এটা চেনেল ব্লগিং এটা চেনেল অট'ফিচিয়েলত তোমাৰ ধৰা অকল কাৰ মানে তোমাৰ ধৰা ভিডিঅ'বিলাক বনাই থকা যায় এইবিলাক যেনেকৈ মই ইউজ কাৰৰ ভিডিঅ' বনাওঁ তাৰমানে হঠাতে চাজিদাৰ লগত যিহেতুকে কথা পাতি আছিলোঁ তো হঠাৎ তেওঁৰ ইমাৰ্জেঞ্চি এটা কাম ওলাই গ'ল তো তেওঁ যাবলগীয়া হোৱাত ময়ো আহিলোঁ তো এতিয়া এই দেখিছে আপোনালোকে পৰিৱেশটো তো ইয়াতে অলপ চাজিদাৰ পৰা আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম তেওঁ বলক চাজিদাৰ লগতে আৰু কেইটামান কথা জানি লওঁ মই মানে ঘৰত কথাখিনি কোৱা অকণমান আধৰুৱা হ'ল এজেগাত আহিবলগীয়া হ'ল তো দেখিছে পৰিৱেশটো মানে মই ফিল্ডলৈ আহিবলগীয়া হ'ল ল'ৰা এজনে ফোন কৰিছিলে ইমাৰ্জেঞ্চি তাত আহিবলগীয়া হ'ল গতিকে তেওঁকো লৈ আহিলোঁ আৰু আপোনালোকৰ কথাখিনি কোৱা আধাদখীয়া হ'ল সেইকাৰণে ফুল কৰি দিওঁ আপোনালোকৰ কথাখিনি তো কথাটো হৈছে মানে কি আপোনালোকে যদি ইউটিউবত যদি আহিছে তেতিয়াহ'লে আপোনালোক ইউটিউবত আহক কোনো প্ৰব্লেম নাই কিন্তু পইচা আশা কৰি নাহিব ইউটিউব হৈছে আপোনালোকে যদি ইউটিউবত যদি পইচা আশা কৰি যদি আহে তেতিয়াহ'লে আপোনালোকে এইটো মোৰ মতে ভুল হ'ব কিয়নো পইচা আশা কৰি আহিবলগীয়া হ'লে ভাল কণ্টেণ্ট লৈ পেলাই আহিব লাগিব তেতিয়াহে আপোনালোকে ভিডিঅ' মানুহে চাব তাৰপিছত ইউটিউবৰ পৰা আপোনালোকে পইচা ল'ব পাৰিব কিন্তু যদি আপোনালোকে এনে সৰু সুৰা ব্লগ বনায় তো মানুহে নাচাব ন মানুহে ভিডিঅ'টো চাব লাগিব ভিডিঅ'টো চালেহে মানুহে ধৰা ভিউজ ভিউজ আহিলেহে তোমাৰ ধৰা পইচা ইনকাম আহিব তো তোমাৰ যদি ভিউচেই নাহে তেতিয়াহ'লে তোমাৰ ইনকাম ক'ৰ পৰা হ'ব তো এইকাৰণে ধৰক ইউটিউবত মানে আহিবলৈ হ'লে ভাল এটা কণ্টেণ্ট লৈ পেলাই আহিব লাগে তেতিয়াহ'লে ইউটিউবত পইচা আছে পইচা নাই বুলি মই নকওঁ যদি ভাল যদি ভিউজ আহে তেতিয়াহ'লে মানে কণ্টেণ্টটো যদি ভাল হয় তেতিয়াহ'লে আহিব লাগে যদি কণ্টেণ্ট ভাল নহয় তেতিয়াহ'লে অহা কোনো মানে প্ৰয়োজন নাই এনে আজিকালিনো কোনেনো কাৰ ষ্টাইল চাবলৈ ৰখি আছে আজিকালিতো কোনো কাৰো ষ্টাইল চাবলৈ ৰখি থকা নাই ন তো আজিকালি মানুহৰ সময়ো নাই তো সেইকাৰণে ধৰা যদি ভাল কণ্টেণ্ট লৈ পেলাই যদি আহে তেতিয়াহ'লে ধৰা তেওঁ ইউটিউবত পইচা আৰ্নিং কৰিব পাৰিব আৰু যদি ভাল যদি কণ্টেণ্ট লৈ পেলাই যদি নাহে তেতিয়াহ'লে ইউটিউবৰ পৰা পইচা পোৱাটো ইমান সহজ নহয় সেইকাৰণে মই কওঁ যে প্ৰত্যেক মানুহে চেনেল খুলিছে খোলক কোনো অসুবিধা নাই কিন্তু আপোনালোকে ভাল কণ্টেণ্টৰ ওপৰত মানে ভিডিঅ' বনোৱা ভিডিঅ' বনোৱা আহিছা যদি ইউটিউবত আহিলে যেতিয়া আৰু তুমি এতিয়া মাছ মাংস যাবগৈ নালাগে যিহেতু তোমাৰ চেনেলটো একেবাৰে নতুন ভালকৈ ভিডিঅ' বনোৱা ভালকৈ ভিডিঅ' বনাই থাকিলে তোমাৰ আজি নহয় কালি ছাবস্ক্ৰাইবাৰ আহিবই আৰু একেবাৰে মানে নিৰাশ হ'ব নালাগে আশা লৈ পেলাই ধৰক যিকোনো এটা কাম কৰিব লাগে ভালকৈ কৰি থকা আৰু আগুৱাই যাব পাৰিবা আৰু আপোনালোকে তেওঁ ছাবস্ক্ৰাইব কৰিব তেওঁৰ চেনেলটো আৰু তেওঁৰ ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব আৰু
তেওঁ মোৰ ওচৰলৈ আহিছে একমাত্ৰ এটা কাৰণে, তেওঁ অহা মানে কাৰণটো হ'ল তেওঁ মানে কিছুমান টেকনিকেলি কাম মানে তেওঁ কৰিব পৰা নাছিলে, তো এইখিনি কাম মই কৰি দিলোঁ। তো তেওঁ অহাৰ কাৰণে ভালো লাগিলে। তো আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তেওঁক আপোনালোকে মোৰ নিচিনা মৰম দিয়ক আৰু তেওঁ তেতিয়া আপোনালোকৰ মৰমত আগুৱাই যাব পাৰিব। তো সাজিদ দা আপুনি ইমানখিনি কথা বুজাই দিলে বা কৰি দিলে, তো এইখিনিৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। তো আজিলৈ আপোনাৰ পৰা এই বিদায় লৈছোঁ আৰু। তো ঠিক আছে, আপুনিও ভালকৈ লাগি থাকক, তো ময়ো চেষ্টা কৰিম। আজিলৈ এৰিছোঁ আৰু। ঠিক আছে, থেংক ইউ। ৱেলকাম।